আমি আজিৰ এই সংবাদমেলটো বিশেষ কাৰণত আয়োজন কৰিবলগীয়া হৈছে। আপোনালোকে জানে যে শেহতীয়াভাৱে কিছুদিনৰ পৰা অসমত জেহাদী শব্দৰে অসমৰ আকাশ বতাহ কঁপাই তোলা হৈছে। অসম আৰক্ষী, অসমৰ গৃহ বিভাগ বিভিন্ন সময়ত তৎপৰতা দেখুৱাই আছে, আমি ইতিমধ্যে লক্ষ্য কৰিছোঁ। আৰু এই জেহাদী শব্দ আৰু জেহাদীৰ লগত সম্পৰ্ক থকাক লৈ অসমত ৰাইজৰ মাজত এটা বিভ্ৰান্তিও সৃষ্টি হৈছে। আৰু জেহাদীৰ নামত হয়তো যিসকলে বেয়া কাম কৰিছে তেওঁলোকৰ লগতে কিছু আনুষাংগিক কিছু নিৰ্দোষী মানুহো আজি হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে। আৰু শেহতীয়াভাৱে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চৰকাৰী মাদ্ৰাছাসমূহ বন্ধ কৰি দি তেওঁ নেশ্যনেল টিভিত কৈছিলে যে অসমত মাদ্ৰাছা শব্দটোৱে মই বিচাৰি থকা নাই। আৰু তাৰে এক ষড়যন্ত্ৰ কৰি অসমৰ মাদ্ৰাছাসমূহ চৰকাৰী মাদ্ৰাছাটো তেওঁৰ গাৰ বল খটুৱাই তেওঁৰ চৰকাৰৰ মুখ্যমন্ত্ৰী তেওঁৰ ক্ষমতাক অপব্যৱহাৰ কৰি তেওঁ আমাৰ ভাৰতবৰ্ষৰ সংবিধানে আৰ্টিকেল 29 আৰু 30ত সংখ্যালঘুসকলৰ ধৰ্মীয় উপাসনা আৰু শিক্ষা গ্ৰহণ কৰাৰ যি অধিকাৰ আছে সেই অধিকাৰ খৰ্ব কৰি চৰকাৰী মাদ্ৰাছাসমূহ তেওঁ নিজৰ ক্ষমতাৰ বল দেখুৱাই তেওঁ বন্ধ কৰিছে। আৰু শেহতীয়াভাৱে তেওঁ জেহাদীৰ নামত কিছু মাদ্ৰাছাৰ কোনোবা ব্যক্তি কোনোবা কাৰ্যকলাপত জড়িত থকা বুলি চৰকাৰ প্ৰশাসনে উল্লেখ কৰি সেই মাদ্ৰাছাসমূহৰ ওপৰত বুলডোজাৰ চলাই দি আচলতে সংখ্যালঘুসকলৰ যি শিক্ষাৰ অধিকাৰ আৰ্টিকেল 20 আৰু 29 আৰু 30 দিয়া আছে সেই অধিকাৰৰ পৰা ষড়যন্ত্ৰমূলকভাৱে এই মাদ্ৰাছাসমূহ বন্ধ কৰাৰ কাৰণেও ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি মই আজি স্পষ্টকৈ অভিযোগ উত্থাপন কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত। আমি বিচাৰিছোঁ যে অসমত কোনো সন্ত্ৰাসবাদীকে আমি সমৰ্থন নকৰোঁ, সি জেহাদীয়ে হওক বা আন কোনো উগ্ৰপন্থীয়ে হওক। আমাৰ স্পষ্ট কথা, অসমৰ সাৰ্বভৌমত্বৰ প্ৰতি, অসমৰ জনজীৱনৰ প্ৰতি, অসমখনৰ প্ৰতি, ভাৰতবৰ্ষৰ প্ৰতি কোনোবা নাগৰিকে যদি ভাবুকি কঢ়িয়াই আনে, কোনোবা বেয়া কামত লিপ্ত হয়, তাক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ ব্যৱস্থা কৰক, ফাঁচি দিয়াৰ ব্যৱস্থা কৰক, তাক জেল দিয়াৰ ব্যৱস্থা কৰক। তাত অসমৰ সংখ্যালঘু সমাজ আৰু সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন স্পষ্টভাৱে আজিও কৈছোঁ, আগতেও কৈছোঁ যে আমি পূৰ্ণ সহযোগিতা আগবঢ়াম। কিন্তু এই বেয়া মানুহবিলাকক গ্ৰেপ্তাৰ কৰাৰ নামত যদি আমাৰ কোনোবাৰ অধিকাৰ সংবিধানে দিয়া অধিকাৰ খৰ্ব কৰে তেনেহ'লে আমি মানি নলওঁ। আজি যোৱাকালিৰ পৰা দেখিছোঁ অসমৰ সংবাদ মাধ্যমত দেখা হৈছে, অসমৰ সংবাদ মাধ্যমত দেখিবলৈ পোৱা গৈছে যে বঙাইগাঁও জিলাৰ কাবাইতাৰীৰ এখন মাদ্ৰাছাত জেহাদীৰ ঘাটি হৈ পৰিছে। মই স্পষ্টভাৱে মুখ্যমন্ত্ৰীক ইয়াৰ স্থিতি স্পষ্ট কৰিবৰ কাৰণে আহ্বান জনাইছোঁ যে বাৰে বাৰে কোৱা হৈছে তাত এজন শিক্ষক 2014 চনৰ পৰা কৰ্মৰত আছিল, তেওঁ বেয়া কামত লিপ্ত হৈছে, তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, তাক আইনগতভাৱে ফাঁচি দিয়ে আৰু কিবা শাস্তি দিয়ে, তদন্ত কৰে। তাত আমাৰ মানুহে সহযোগিতা কৰি আছে আৰু সহযোগিতা আমি সকলোৱে কৰিম। কিন্তু সেই মাদ্ৰাছাখনত জেহাদীৰ ঘাটিলৈ ৰূপান্তৰিত হৈছে। অসমৰ মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্বত আছে। সেই ঘাটিৰ পৰা অসম চৰকাৰে কি তথ্য উদ্ঘাটন কৰিলে, সেই ঘাটিৰ পৰা কোন ছাত্ৰ ছাত্ৰীসকলে বেয়া ৰাস্তাত গুচি গ'ল, তাৰ তথ্য অসমৰ গৃহ বিভাগ, ডিজিপি মহোদয় আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিব লাগে। আজি অসমৰ সংবাদ মাধ্যমত যোৱাকালিৰ পৰা দেখিছোঁ জেহাদীৰ ঘাটিৰ কাৰণে মাদ্ৰাছাখন বুলডোজাৰ লগাই দিয়া হ'ব। সমগ্ৰ বঙাইগাঁও জিলাত এক আতংকময় পৰিৱেশ সৃষ্টি কৰি দিয়া হৈছে, সমগ্ৰ অসমত এক আতংকময় পৰিৱেশ সৃষ্টি কৰি দিয়া হৈছে। আমি স্পষ্টকৈ কৈছোঁ যে অসম চৰকাৰে চাওক, একফালেদি সংবাদ মাধ্যমে কৈ আছে জেহাদীৰ ঘাটি উৎখাত কৰা হৈছে আৰু অসম চৰকাৰৰ এইটো নটিফিকেশ্যন গভট অফ আছাম, অফিচ অফ দ্য ডেপুটি কমিশ্যনাৰ বঙাইগাঁও, তেওঁলোকে ইয়াত কি উল্লেখ কৰিছে? অসমৰ সংবাদ মাধ্যমে, অসমৰ মন্ত্ৰী বিষয়া, অসমৰ ৰাজনৈতিক বিজেপিৰ নেতাসকলে জেহাদীৰ ঘাটি উৎখাত কৰিম বুলি যি ধৰণে এটা আতংকময় পৰিৱেশ সৃষ্টি কৰি আছে, যি ধৰণে মুছলমানসকলক বিশেষকৈ সংখ্যালঘুসকলক টাৰ্গেট কৰি আছে, তেনে সময়ত বঙাইগাঁও জিলা প্ৰশাসনৰ ফালৰ পৰা এইটো নটিফিকেশ্যন কৰা হৈছে যে ইয়াত ডিজাষ্টাৰ মেনেজমেণ্ট এক্টৰ ৰুল ৰেগুলেশ্যন ভাইলেশ্যন কৰা হৈছে, ইয়াত PWDৰ এক্টৰ ৰুল ৰেগুলেশ্যন ভাইলেশ্যন কৰা হৈছে আৰু আনুষংগিক কিছুমান ৰুল ৰেগুলেশ্যন ভাইলেশ্যন কৰাৰ কাৰণে এই বিল্ডিং, এই ঘৰবিলাক ভাঙি দিয়া হৈছে। এতিয়া আমাৰ প্ৰশ্ন হ'ল, 37 বছৰ এইখন মাদ্ৰাছা চলি আছিলে, বঙাইগাঁও জিলা প্ৰশাসন শুই আছিল নেকি? PWD শুই আছিল নেকি? 37 বছৰ হোৱা মাদ্ৰাছা এখনৰ কেনেকৈ এই ৰুল ৰেগুলেশ্যন ভাইলেশ্যন কৰিলে, কেনেকৈ এওঁলোকে মাদ্ৰাছা স্থাপন কৰিব পাৰিলে, এই সম্বন্ধে বঙাইগাঁও জিলা প্ৰশাসনে আগতীয়া ব্যৱস্থা কিয় গ্ৰহণ নকৰিলে? বঙাইগাঁও আৰক্ষীয়ে শুই আছিল নেকি? যদি তাতে এনেকুৱা ধৰণৰ ঘাটি স্থাপন হৈছে, বঙাইগাঁও আৰক্ষী, অসম আৰক্ষীৰ চ'ৰ্চ ক'ত? সেই চ'ৰ্চবিলাকে এই 37 বছৰ ধৰি এই মাদ্ৰাছাখন চলি থকা অৱস্থাত আজি ৰুল ৰেগুলেশ্যন দেখুৱাই যি ধৰণে বুলডোজাৰ লগাই দিয়া হৈছে, আমি মৰ্মাহত হৈছোঁ। আৰু মই ভাবোঁ যে এইটো এটা আমাৰ
শিক্ষা ব্যৱস্থাৰ জেহাদীক তেওঁলোকে ফাঁচি দিয়ে আৰু কিবা কৰে কৈ থাকক, কিন্তু এটা শিক্ষা অনুষ্ঠান শিক্ষা ব্যৱস্থাক তেওঁলোকে ধ্বংস কৰিব, এইটো আমি মানি ল'ব নোৱাৰোঁ। আমি এইটো কোনো পদ্ধতিতে সহ্য নকৰোঁ। আজি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ, মই বঙাইগাঁৱৰ পৰা ষ্টাৰ্ট কৰিছোঁ, যদি ডিজাষ্টাৰ মেনেজমেণ্ট এক্টৰ বা PWDৰ নীতি নিয়ম মতে যদি এই মাদ্ৰাছাখন নিৰ্মাণ কৰা হৈছিল, মুখ্যমন্ত্ৰী আৰু বঙাইগাঁও জিলা উপায়ুক্তে স্পষ্টভাৱে ৰাজহুৱা কৰক, বঙাইগাঁও জিলাত কেৱল মাদ্ৰাছাই নহয়, বঙাইগাঁও জিলাত আন আন শিক্ষা অনুষ্ঠান, বঙাইগাঁও জিলাত ব্যৱসায় প্ৰতিষ্ঠান, বঙাইগাঁও জিলাৰ কাৰ্যালয় আৰু বিশেষকৈ অসমৰ বিভিন্ন জিলাত স্কুল প্ৰতিষ্ঠান কাৰ্যালয় PWDৰ অন্তৰ্গত তেওঁলোকৰ যি ৰুল ৰেগুলেশ্যন আছে সেই ৰুল ৰেগুলেশ্যনবিলাক ফ'ল' কৰিছে নে নাই, যদি সাহস আছে মুখ্যমন্ত্ৰী ৰাজহুৱা কৰক। যদি সাহস আছে বাইহাটাৰ পৰা চাংচাৰীলৈকে জালুকবাৰীলৈকে যিমান বিল্ডিং নিৰ্মাণ হৈছে, যিমান ব্যৱসায় প্ৰতিষ্ঠান নিৰ্মাণ হৈছে, সেইবিলাক ভেটি মাটিত নিৰ্মাণ হৈছে না ৰুল ৰেগুলেশ্যন ফ'ল' কৰি নিৰ্মাণ কৰিছে, তাৰ ৰাজহুৱা ব্যৱস্থা কৰক। গুৱাহাটীৰ মাজমজিয়াত কিমানজনৰ বিল্ডিং, কিমান অনুষ্ঠান প্ৰতিষ্ঠান, কিমান ৰুল ৰেগুলেশ্যন ফ'ল' কৰিছে, যদি সাহস আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্বতঃপূৰ্তভাৱে ৰাজহুৱাভাৱে প্ৰকাশ কৰক। গতিকে এইটো এটা সম্পূৰ্ণভাৱে অসমৰ সংখ্যালঘু সমাজক শিক্ষা ব্যৱস্থাৰ পৰা আঁতৰাই ৰখাৰ কাৰণে, অসমৰ সংখ্যালঘু সমাজক অন্যায়ভাৱে চৰম অন্যায়ভাৱে অত্যাচাৰ কৰাৰ কাৰণে এইটো এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা ব্লু প্ৰিণ্ট ৰচনা কৰি এনেকুৱা ধৰণৰ কাম কাজবিলাক কৰি আহিছে।